লংকাৰ প্ৰতিভাৱান যুৱশিল্পীৰ হাতত প্ৰাণ পাই উঠিল ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত অভিলেখ গঢ়া অসম স্বৰ্ণ কন্যা হিমা দাসৰ প্ৰতিমূৰ্তি। প্ৰতিশ্ৰুতি পালন ১ নং দুৱাৰ আমলা সমষ্টি এমএছচি প্ৰভাত চন্দ্ৰ তাৰো ৩খন গাঁৱৰ নামত ৩খন নাও প্ৰদান, শতাধিক ৰাইজৰ উপস্থিতিত কৰিলে আনুষ্ঠানিক উদ্বোধন। সাংস্কৃতিক কাৰ্যক্ৰম একল সুৰতাল কাৰ্বি আংলং অঞ্চল সমিতিৰ উদ্যোগত জয়সিং দলৰ প্ৰেক্ষাগৃহত বাৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। প্ৰায় ৪ ঘণ্টা দেশভক্তি তথা কৃষ্ণ ভক্তিৰ ৰসত নিমগ্ন হ'ল দৰ্শক। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। এগৰাকী প্ৰতিভা ধৰেহে অন্য এগৰাকী প্ৰতিভাক দিব পাৰে অন্যান্য মাত্ৰা। আমি ক'ব খুজিছোঁ ভাৰতীয় ক্ৰীড়া ইতিহাসত অভিলেখ গঢ়া অসমৰ স্বৰ্ণকন্যা হিমা দাসৰ কথা। লংকাৰ এগৰাকী প্ৰতিভাৱান যুৱ শিল্পীৰ হাতত প্ৰাণ পাই উঠিল অসমৰ স্বৰ্ণকন্যা হিমা দাসৰ প্ৰতিমূৰ্তি। হয়, বিশ্বৰ ক্ৰীড়া ইতিহাসত অভিলেখ গঢ়ি ফিনলেণ্ডত অনুষ্ঠিত হোৱা ২০ অনূৰ্ধ্ব এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি সোণৰ পদক আজৰি আনি দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ হিমা দাসৰ কৃতিত্বক আজিও গৌৰৱান্বিত হৈছে সমগ্ৰ দেশবাসী। সেই একে সময়তে ৰাজ্যবাসীলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে এজন প্ৰতিভাৱান শিল্পীয়ে। আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা অসম কন্যা তথা ঢিং এক্সপ্ৰেছ খ্যাত হিমা দাসৰ অৱক্ষয় প্ৰতিমূৰ্তি সাজি উলিয়ালে লংকাৰ এইজন প্ৰতিভাৱান যুৱকে। উল্লেখ্য, লংকাৰ ৰাজচক্ৰৰ অন্তৰ্গত লংকাৰ কাকি দেওৱালী ভিতৰুৱা অঞ্চলৰ প্ৰতিভাৱান যুৱশিল্পী দীপেন দাস। শিল্পী দীপেন দাসৰ একানপতীয়া প্ৰচেষ্টা তথা অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত নিজা বাসগৃহতেই ১২ দিনৰ মূৰত এইদৰে নিখুঁতভাৱে নিৰ্মাণ কৰি উলিয়াইছে অসম কন্যা হিমা দাসৰ অৱক্ষয় প্ৰতিমূৰ্তি। কিয় কাৰণে বনাইছিলে আপুনি? কিয় মন গৈছিলে? কি মোৰ এটা বিৰাট ডাঙৰ চখ আছে, মানে কি মই যাক ভাল লাগে মানে তাক মই অট'মেটিক বনাই দিওঁ। মানে কোনো ধৰি লওক কোনোবাই বনাব নিদিলেও মই বনাই দিওঁ। আজিকালি শিল্পীবিলাক কি হয়, কাৰোবাক মানে কোনোবাই বনাবলৈ মানে দিলেহে বনায়, কিন্তু মই মানে ভাল লাগিলে বনাই দিওঁ। মোৰ সেইটো চখ। মানে হিমা দাসক কিয় আপুনি মানে পচন্দ কৰি লৈছে যে হিমা দাসকে মই বনাম বুলি? হিমা দাস মানে কি, হিমা দাসতো চবেই চিনি পায়, অসমৰ কি ভাৰতৰ কি এতিয়া অলৰেডি এছিয়া মহাদেশত চিনি পায়। আৰু গতিকে হিমা দাস যে ভৱিষ্যতে কি হ'ব অসমৰ, আৰু সেইটো গতিকে মই তেওঁক বনাইছোঁ। তেওঁৰ যিটো কঠোৰ পৰিশ্ৰম সেইটো মই নিজৰ ক্ষেত্ৰত মানে আগুৱাই যাব বিচাৰোঁ। তেনেকৈ কৰি পেলাই মোৰ শিল্পী জীৱন দ্বাৰা আপুনি আগুৱাই যাব বিচাৰিছে। আপুনি যে এইটো জেগাত আছে, আপোনাৰ এই জেগাখিনিৰ নাম কি? এইটো কাকি ২ নং দেওৱালী গাঁও। দেওৱালী গাঁও। আপোনাৰ নামটো? শ্ৰী দীপেন দাস। আপুনি মানে এই মূৰ্তিটো আজি কিমান দিন হৈছে বনোৱা কৈছে? ১২ দিনমান হ'ল। আৰু ১২ দিনমান এনেই ধৰি লওক আপোনাৰ হেৰি ৰেগুলাৰ বনালে ধৰি লওক আপোনাৰ ৬-৭ দিনত হৈ যাব। লাহে লাহে বনাই আছোঁ। আৰু কিবা বনাব বুলি আপোনাৰ আশা আছে নেকি? তেনেকৈ কোনোবাই যদি মোক কোনোবাই অৰ্ডাৰ দিয়ে তেনেকৈ মই বনাই দিব পাৰিম। আৰু এইটো মোৰ মানে কি, মই যেনেকুৱা কিছুমান কাম কৰোঁ সেইটো হিচাপেও মই বনাইছোঁ। এই বস্তুটো দেখুৱাইছোঁ ৰাইজক যে মই বনাব পাৰোঁ এজ ইট ইজ, যিকোনো ফটো চাই বনাই দিব পাৰোঁ। এতিয়া আপুনিতো ফটো চাই বনাইছে? ফটো চাই বনাই। কোনটো ফটো চাই বনাইছিলে? এইটো ফটো চাই বনাইছিলে? এইটো চাই ফটো চাই বনাইছিলে আপুনি? আপুনি আৰু কি মূৰ্তি বনাইছে? আৰু আগতে কি মূৰ্তি বনাইছিলে? মই মানে আপোনাৰ নামঘৰৰ কামো কৰোঁ। ধৰি লওক নামঘৰৰ জয় বিজয় সিংহ ৰথ এনেকুৱা কিছুমান কাম কৰোঁ। আৰু মোৰ লগৰ এজন আছে মৃদুল বৰা বুলি কয়, তেওঁৰ লগতো মই কৰিছোঁ ২-এটা কাম, ফাইভাৰৰ কাম কৰিছোঁ। আৰু বৰ্তমানলৈকে মই ফাইভাৰৰ কাম কৰা নাই, কিন্তু এইটো মানে কোনোবাই যদি মোক কয় তেতিয়াহ'লে মই ফাইভাৰ বনাই দিম বুলি মই মানে ভাবি আছোঁ। আৰু এইটো মাটিৰে বনাইছে? এইখিনিতে উল্লেখনীয় এয়ে যে কোনোকালেই শিল্প সাধনৰ আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ নকৰা পিছপৰা অঞ্চলৰ এইগৰাকী যুৱ শিল্পী দীপেন দাসৰ হাতত ইতিপূৰ্বে প্ৰাণ পাই উঠিছে সুধা কণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ লগতে বিশ্ব বৰেণ্য আন মহাব্যক্তিসকলৰ মৃন্ময় প্ৰতিমূৰ্তি। শৈশৱ কালৰে পৰা শিল্প সাধনাক জীৱনৰ একমাত্ৰ ব্ৰত হিচাপে গ্ৰহণ কৰা এইগৰাকী যুৱ শিল্পীয়ে আজিৰ দিনত সাজি উলিয়াইছে হুবহু অনন্য প্ৰতিমূৰ্তি।
পশ্চিম কাৰ্বি আংলং 1 নং দুৱাৰ আমলা সমষ্টি MSC প্ৰভাত চন্দ্ৰ তাৰৈ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 3খন গাঁওবাসীক প্ৰদান কৰিলে 3খন নাও বাৰিষাৰ দিনত সাগৰ সদৃশ হৈ পৰা বানপানী পাৰাপাৰ হৈ আন ঠাইলৈ বা আন ঠাইৰ পৰা নিজৰ গাঁৱলৈ অহা যোৱাৰ সুবিধাৰ বাবে প্ৰদান কৰিলে 3খন নাও নিৰ্বাচনৰ আগতে MSC প্ৰভাত চন্দ্ৰ তাৰো আৰু তেওঁৰ সহধৰ্মিনী প্ৰণতি বেপীয়ে বাৰিষা কালত ৰাইজৰ সীমাহীন দুখ কষ্টৰ পৰা কিছু সকাহ পাব পৰাকৈ নাও দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি আজিও পাহৰা নাই সমষ্টিটোৰ জনপ্ৰতিনিধিগৰাকীয়ে দুৱাৰ আমলা সমষ্টিৰ একেবাৰে ভিতৰুৱা 3খন গাঁও ক্ৰমে খাৰুপিন্ধা ইংহান আবি আৰু থাৰৱে আবি জনপ্ৰতিনিধিগৰাকীয়ে মঙ্গলবাৰে শতাধিক ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰি নাওকেইখন 3খন গাঁৱৰ মুৰব্বীৰ হাতত চমজাই দিয়ে আনুষ্ঠানিক উন্মোচন তথা প্ৰদান অনুষ্ঠানত গাঁওকেইখনৰ গাঁওবুঢ়া হাবে ৰংপি VDC অধ্যক্ষ দিলীপ মিলিক প্ৰমুখ্যে গাঁৱৰ ৰাইজ উপস্থিত থাকে আজি মোৰ সমষ্টিত খাৰুপিন্ধা আৰু ইংহিনাবি আৰু এটা থাৰবেবি এই 3টা এৰিয়াত ফ্লাড এফেক্টেড এৰিয়া হয় আৰু এইটো আমাৰ কাৰ্বি লাংপি হাইড্ৰ প্ৰজেক্ট ইয়াত আছে হাইড্ৰ প্ৰজেক্টৰ কেতিয়াবা যদি পানী বেছি হৈ যায় পানী এৰি দিয়াৰ লগে লগে গোটেই অঞ্চলটো মানে প্লাবিত হৈ যায় যিটোৰ কাৰণত মানুহৰ অহা যোৱা কৰিবলৈ কাৰণে অসুবিধা হয় হাইৱেলৈকে বা বজাৰলৈ ওলাই যাবলৈ কাৰণে মানুহৰ অসুবিধা হয় আৰু বিশেষকৈ এই দৰমলা সমষ্টিৰ সিটো পাৰত নদী সিটো পাৰত ৰংখাং সমষ্টি এই ৰংখাং সমষ্টিত হাইৱেলৈকে যাবলৈ হ'লেও মানে নৌকাৰ প্ৰয়োজন হয় গতিকে যোৱা নিৰ্বাচনৰ সময়ত মোৰ সহধৰ্মিনী আহিছিলে এই অঞ্চলত ৰাইজে আহ্বান কৰাৰ কাৰণে তেওঁ আহি পেলাই ৰাইজে হেনো কৈছিল যে ইয়াত আমাক নৌকাৰ ব্যৱস্থা কৰি দিব লাগিব তাৰে প্ৰতিশ্ৰুতিৰে আজি তাইও আহিছে ৰাইজৰ আগত নৌকা ইতিমধ্যে আমি 3খন বনাই আনি দিব পাৰিলোঁ বিতৰণ কৰিলোঁ আৰু 3খন এই একেখন নদীৰতেই মানে আৰু 3খন নৌকা ৰাইজে বিচাৰিছে এই 3খনো খুব সোনকালে আমি বনাই কৰি ৰাইজক মানে ৰাইজৰ হাতত তুলি দিয়াৰ কথা চিন্তা কৰিম যিহেতুকে বাৰিষা হয়তো যিকোনো সময়তেই ইয়াত আকৌ অঞ্চলবোৰ প্লাবিত হ'ব তেতিয়া নৌকাৰ প্ৰয়োজনটো বাৰুকৈ অনুভৱ কৰিব তেওঁলোকে আৰু তাৰ প্ৰচেষ্টাটো আমি হাতত লৈছোঁ খুব সোনকালে আৰু 3খন নৌকা আমি আৰু দিয়াৰ ব্যৱস্থা কৰিম বৈঠালাংছৰ পৰা জাছন ইংখে ৰিপৰ্ট কাট নিউজ গতানুগতিক সময়ৰ বিপৰীতে কিছু অগতানুগতিক সময় মন প্ৰাণ দি ভক্তৰসত মগ্ন হ'ল একাংশ ব্যক্তি আৰু প্ৰায় 4 ঘণ্টা সময় দেশ মাতৃৰ বন্দনা কৃষ্ণ ভক্তি ৰসেৰে জীপাল হৈ উঠিল 30 জুলাই সন্ধিয়াৰ প্ৰয়াত জয়সিং দলে প্ৰেক্ষাগৃহ আৰু ইয়াৰ চৌপাশৰ আকাশপতা হয় একেলগে আনন্দ সৌৰ্য ভক্তিৰসৰ লগতে ভগৱত প্ৰেম বন্ধুত্ব প্ৰেমৰ ৰস আৰু অসত্যৰ ওপৰত সত্যৰ জয় আদি সুন্দৰভাৱে প্ৰদৰ্শন কৰি আপ্লুত কৰিলে জয়সিং দলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংস্কাৰ কাৰ্যকৰ্তা দলৰ দ্বাৰা পৰিৱেশিত একল সুৰতালে দেশভক্তি গীত ভগৱত ভক্তি তথা প্ৰেমৰ ৰসৰ উপৰি কৃষ্ণ কথা ঘণ্টা চেৰকৰ মাজত শিল্পীসকলে অতি নিখুঁত আৰু সাৱলীলভাৱে প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকবৃন্দক ভক্তি ৰসেৰে স্নান কৰাই দিয়ে 30 জুলাইৰ সন্ধিয়াত উৎকট গৰমকো নেওচি শিল্পীসকলে নিজৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰি পেলালে ক্ষন্তেক সময়ৰ ভিতৰতে উল্লেখ্য জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে উন্মোচন কৰা এই সাংস্কৃতিক কাৰ্যক্ৰমত কলিয়াবৰৰ সত্ৰাধিকাৰী বেনুপ্ৰসাদ মহন্তই বিশেষ অতিথি হিচাপে উপস্থিত থাকি একল বিদ্যালয়ৰ শিক্ষা পদ্ধতি আৰু ইয়াৰ বিস্তাৰৰ ওপৰত ভাষণ প্ৰদান কৰে নিজৰ কৰ্মনিষ্ঠাৰে আৰু সততাৰে কাৰ্য সম্পাদন কৰি সকলোকে আকোৱালি লৈ আগবঢ়াৰ প্ৰয়াস কৰিলে লাহে লাহে বিশ্ববাসীও আকোৱালি ল'ব বুলি মত ব্যক্ত কৰে সত্ৰাধিকাৰী গৰাকীয়ে আনহাতে সাংস্কৃতিক কাৰ্যক্ৰমৰ চমু উন্মোচনী সভাত কাৰ্যবাহী সদস্য ৰংপিয়ে একল কাৰ্বি আংলং অঞ্চল সমিতিৰ বিভিন্ন কাৰ্যত পাৰ্যমানে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা সহায় সহযোগিতা আগবঢ়াই যোৱাৰ কথা ব্যক্ত কৰে বিশেষ প্ৰতিবেদক কাট নিউজ
জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা সমগ্ৰ জিলাখনত অচিৰে আৰম্ভ হ'ব বসন্ত নিৰ্মূলকৰণৰ অভিযান ডিফু লামডিং ৰোডস্থিত ANM প্ৰশিক্ষণ কেন্দ্ৰৰ এই সন্দৰ্ভত বিতংভাৱে জনাবলৈ স্বাস্থ্য বিভাগে আহ্বান কৰে এখনি সংবাদমেল ৰাজ্যৰ আন জিলাৰ লগতে কাৰ্বি আংলং জিলাতো অচিৰে আৰম্ভ হ'ব বসন্ত নিৰ্মূলকৰণ অভিযানৰ কাৰ্যসূচী এই সন্দৰ্ভত কিছুমান জৰুৰী কথা সংবাদ মাধ্যম জৰিয়তে সাধাৰণ ৰাইজক জনাবলৈ বিভাগটোৱে আহ্বান কৰে এখনি সংবাদমেল যুটীয়া সঞ্চালিকা ডক্টৰ কাৰেং ৰংপিপিয়ে সাংবাদিকসকলক জানিব দিয়ে যে ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ পৰা বসন্ত একেবাৰে নিৰ্মূলকৰণৰ অংশ হিচাপে চলিত মাহৰ 17 তাৰিখৰ পৰা আৰম্ভ হ'ব বসন্ত ৰোগৰ অভিযান 9 বছৰ বয়সৰ পৰা 15 বছৰ বয়সৰ কিশোৰীসকলৰ ওপৰত লৈ এই বসন্ত ৰোগৰ নিৰ্মূলকৰণ অভিযান চলিব এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডক্টৰ কাৰেং ৰংপিপিয়ে সাংবাদিকসকলক জানিব দিয়ে In August 2018 में निलिकुम कार्बी आंगलॉन्ग डिस्ट्रिक्ट में measles and rubella vaccination campaign चेंगी लासोआ measles and rubella vaccination के 9 months to below 15 years आओ सुमारटुम हंसी लासो MR vaccine निलिकुम launching la निली appeal लो as Joint Director of Health Services Health and Family Welfare Department la apai po guardians pen usumar la so age group of sumartum 9 months pen below 15 years on la 17 August 2018 pen MR campaign hut nangitum sokta usumartum han la so vaccine bang pignai lilia pilo anke nilitum 100% MR vaccine target nilitum achieve long nahi la so Karbing district along nili personal appeal as Joint Director of Health Services along with additional Chief Medical and Health Officer FW and District Immunization Officer Karbi Anglong nilitum Karbi Anglong ke do guardian parents pela so age group also martum han MR vaccination and nahi nili request me thank you or lecture report cut news সময় হৈছে এটি সময় বাণিজ্যিক বিৰতি Please step in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhilan, Difu, Karbi Anglong, Assam. For more details, please contact 97748-73915, 7896-169021 or 9957-988-008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতি পিছত পুনৰ বাতৰি মজিয়াত বোকাজান টাউন বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা 29 জুলাইত অনুষ্ঠিত হয় প্ৰিয়ংকাৰ লজত অনাগত সংসদ নিৰ্বাচনৰ সময়ত শক্তিশালী ৰূপত কাৰ্য সম্পাদনৰ ক্ষেত্ৰত বিভিন্ন দিশৰ আলাপ আলোচনা কৰে এই কাৰ্যনিৰ্বাহক সভাত ৰাজনৈতিক দলৰ হাতত সংসদ নিৰ্বাচনলৈ আৰু এবছৰো নাই এনে পৰিপ্ৰেক্ষিতত বিজেপি দলে এতিয়াৰ পৰাই বিভিন্ন কাৰ্যসূচী গ্ৰহণেৰে এক প্ৰকাৰ নিৰ্বাচনী ৰণৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিছে নিৰ্বাচনৰ সময়ত বিজেপি দলৰ প্ৰাৰ্থীক শক্তিশালী ৰূপত অৱতীৰ্ণ কৰাবলৈ বোকাজান যুৱ মৰ্চাই এতিয়াৰ পৰাই কঁকালত বান্ধিবলৈ লৈছে টঙালি 29 জুলাইত প্ৰিয়ংকা লজত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত
আহিবলগীয়া নিৰ্বাচনত যুৱ মৰ্চাই বিশেষভাৱে পালন কৰিবলগীয়া ভূমিকা সন্দৰ্ভত আলাপ আলোচনা কৰে উল্লেখ্য উক্ত কাৰ্যনিৰ্বাহক সভাত নৱপাল্লাত ৰতন তেৰণ দলৈক্ৰ বুকাজান টাউন ব্লকৰ সভাপতি জগত দাস ৰুস্তম তেৰণ বসন্ত বৰ্মন আৰু সুমন দত্ত প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ যেটো সময়ত সমগ্ৰ ৰাজ্যতে এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশক লৈ ব্যস্ততাপূৰ্ণ পৰিৱেশ হৈছে তেনে সময়তে পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্ত চোৰাং কাঠৰ জব্দ হোৱা ঘটনাই সমগ্ৰ পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাহাৰীয়া জিলাখনৰ অসম মেঘালয় সীমান্ত নং জেৰং গাঁৱত কোনো দুষ্ট চক্ৰই অবৈধভাৱে চোৰাং কাঠৰ সৰবৰাহ চলাই থকা অৱস্থাত স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণৰ নেতৃত্বত যোৱা এটি সজাতি দলে উক্ত চোৰাং কাঠ থোৱা প্ৰত্যক্ষ কৰে তাৰ পিছতে হামৰেনস্থিত বন সংমণ্ডলৰ বিষয়া ডিএফও পৰসিং বেগ উক্ত চোৰাং কাঠৰ সৰবৰাহকাৰী দলটোক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে alam kita kok lo dia kepong obang ke teglong tasawuf dim lantai pernah bang di tum pulang teglong lo atum mana jangan tayang tu pipi tasawuf teglong lo tayang tu pipi teglong pernah pi ni tum lang lo terong dah lagi pipi kali tak om dung apa pipi teglong sini tum keklaim abang tum pan tum teglong silang teman hang lo dan anak teman hang lo Talang tum ke cepulo ni tum si tipi lo dan patumian tipi ke tayang tu lo arong ke telok tipi si rong perlu si antiel dan suaka mana tu ya bangkai tapada rong itu inut dinro rong pipu sila ke tu si pulo kasi elang tum pantang lo so ating tipi ke dewe ke lagi tiba permenia pun ang tipi pina ni lo tum dah pulo tum ke kacong dah ramai ni benda apa sih pendam tu lo adun tu bangkai ni tum langsung lang udah pernah pi thot khandilia kung langan ki porong dar do Moscow school do so parelong la da bangta inglong thom tin pi ateng tu da tum prai mana ki pitang si ong ki pipe ke rong ni la ko kon thai lo achil hailam ke puthat meli pada pan si dia ko ban ni kun kuri de na pia bang dia ko bang la so protection dia tu mang toy lo posti asoni bang lagi doa untuk tim pibeta nono ke kota ori tapan kota pondri putin itu bukan masih itu pokok noteng kajinya tu oteng man dia kubang tan lah so dia bang genut gendorong pi komunit kota lain pusi alang licipu dan siapa masih dia pusi pu tani itu kajinya teng gendorong pi tapat penating pi nong jerong tapat kan nong jerong kaji do lah tapi gendorong pi ladat kota Kelongi 2 minit tadi tunggu dah ke pota ke pilongi panas ke dalam oleh. Council banjir. Kini, tapi lah so apota kunane apota kan sedang pegang pensi opom kelong jalan ke. Labang kalang ni dapat pegang tabalam lo. Tapi ni dia pun pulau pota kuna pota order kuna mantu se order kemasi kitima tidak problem pen. Nali nak pinai. Boythalangsor pra Jason Inghi report Kat News. কেএসএ সামেলাংশ শাখা কমিটিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় বৰ্ধিত সভা শাখা কাৰ্যালয়ত অনুষ্ঠিত এই সভাত পৌৰোহিত্য কৰে কেএসএ সামেলাংশ শাখাৰ সভাপতি বীৰ সিং টকবিয়ে উল্লেখ্য যে শহীদ ৰাহুল সিংনাৰৰ স্মৃতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছতে কেএসএ সামেলাংশ শাখাৰ সভাপতি বীৰ সিং টকবিৰ পৌৰোহিত্যত অনুষ্ঠিত শাখা কমিটিৰ মঙ্গলবাৰে এখনি বৰ্ধিত সভাত কেএসএ কেন্দ্ৰীয় কমিটিৰ সভাপতি সিমন ৰংফাৰকে ধৰি জিৰচং ৰংহাং আতুৰ তেৰণ মাধৱ ৰংফাৰ সাৰবাথে টকবি এছডিসি বকলিয়া জিলা কমিটিৰ পৰা সামছন কিলিং আৰু আন বহু ছাত্ৰ নেতাসকল উপস্থিত থাকে এই বৰ্ধিত সভাখনতে উপস্থিত সকলোৰে সন্মতিক্ৰমে লংবামন তাৰো আৰু ৰাংচিনা ইংটিক ক্ৰমে সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচন কৰা হয় Mongol Inghi report Kat News. আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ